নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাব লৈছোঁ বিহু বজাৰ কৰিবলৈ। এয়া মোৰ লগত আছে টিকলি ভণ্টি। ফোন আহিছে। আৰু এফালে আমাৰ কিঞ্জলে কিমান আৰম্ভ হ'ল চাওঁ ওলোৱা। এইফালে ৰেডি হৈছে। হাই, কি ল'বা কোৱা? কি বজাৰ কৰিবি ক তহঁতি? মই ঘৰৰ বজাৰ কৰিবি নে ড্ৰেছ পাতিতে অকল? ড্ৰেছ পাতিও কৰিম, ঘৰৰ বজাৰো কৰিম। এইফালে পুৰা মোবাইলত ব্যস্ত, ইমানেই ব্যস্ত মানে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে অকল মোবাইল। আজি মই মোবাইল চাবই নাই পাৰিছোঁ। কিয় মোবাইল চাব পৰা নাই? স্কুলৰ পৰা আহিয়ে ডাইৰেক্ট মোবাইলে দেখোন। মই আজি স্কুলৰ পৰা আহি ডাইৰেক্ট মোবাইল চোৱা নাই। আমি যাব লৈছোঁ। চাচু মা ভালকে থাকিবা, অকলে আছা। বাই বাই। বাই বাই। চল। মোবাইল বেগো লাগিব, হ'ব। দুজনীৰে চইচ কোনটো ভাল হ'ব এতিয়াই হ'ব আৰু। ৰ'দটো আহিছে। কি কৰিবি উপায় নাই, গাড়ী এফালে ভাঙি গ'ল। বনাবলৈ নিবলৈও সময় নাই। আমি এতিয়া মৰিয়নি গিবন পাবলৈ হৈছোঁ। মৰিয়নি গাঁৱত পাবলৈ হৈছোঁ। কিবা খাবানে? টোপনি আহিছে এইফালে, গাড়ী উঠিলে টোপনি। টোপনি কেনেকৈ জানিম? কি লৈছা? চাইছোঁ কেনেকুৱা পাওঁ। কালাৰটো ভাল লাগে। এইটো ডিজাইন
এইফালে আছে নহয় এইটো ফালে ডাঙৰ ডাঙৰ কৰি আছো পানী বটল চাইছোঁ গাইজ বজাৰ কৰি আন্ধাৰ হৈ গ'ল এইফালে ভাল বস্তু নাপালে হেনো মন বেয়া বাই এতিয়া কেপচি সোমাম বজাৰত ইমানেই মানুহ হৈছে মানে লাইন পাতি থাকোঁতে বিল দিওঁতে বহুত টাইম লাগে এয়া মৰিয়নি টাউনত আছোঁ দেই এতিয়া আমি বজাৰ কৰি কৰি আমাক গাড়ী ড্ৰাইভাৰে এৰিলে আজি লং আহিব লগা হবে উপায় নাইকিয়া হৈ গ'ল नहीं हम लोग आ गए ना दिल्ली में बराबर अब जाएगा ना जब ইয়াত ছাগলী মাংস আমাৰ ভাইটিয়ে বনাইছে দেই